তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কি খবৰ সকলোৰে, আশা কৰিছোঁ সকলোৰে ভালেই। আৰু প্ৰথমে সকলোকে আগন্তুক আহি থকা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে দুদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ, মানে ব্লগ ভিডিঅ' নৰ্মেল ভিডিঅ' দি আছিলোঁ। আৰু আজি এটা ব্লগ বনাবলৈ গৈ আছোঁ। আৰু আজি আছে আমি যি বিশ্ব অভিলেখৰ বাবে গুৱাহাটীত যোনটো পাৰফৰ্মেঞ্চ কৰিম, গুৱাহাটী প্ৰগ্ৰাম, সেই প্ৰগ্ৰামটো সেইটো পাৰফৰ্মেঞ্চে আজি নগাঁৱৰ আমাৰ ষ্টেডিয়ামত সদৌ নগাঁৱৰ যি বিহুৱা বিহুৱতী সকলো আহিব আৰু 750 বিহুৱা বিহুৱতী আজি একেলগে সেইটো পাৰফৰ্মেঞ্চে কৰিব। তো তাকে আপোনালোকক দেখাম, ময়ো কৰিম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে এইযোৰ কাপোৰযোৰ আৰু ধুতি চুটি বেলেগকৈ থোৱা হৈ আছে। এইটো চোলাটো আৰু এখন গামোচা, তো এইযোৰ পিন্ধি লওঁ। আৰু এইফালে এইটো ঢোলটো এখন নতুন গামোচা লগাইছোঁ। গামোচাখন কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব চবেই। আৰু এনেধৰণে যাত্ৰা আৰম্ভ কৰি আহি পাই গ'লোঁ নগাঁও ষ্টেডিয়াম। ষ্টেডিয়ামৰ ভিতৰত এয়া চিমন ভাই ৰেডি। তো গাইজ আহি পাই গ'লোঁ নগাঁও ষ্টেডিয়ামৰ ফিল্ডত। বেক চাইডে আছে ফিল্ডখন দেখিব পাৰিছে। আৰু সকলোবোৰ আহিছে, বহি কৰি আছে আৰু মানে ৰেডি হৈছে। অলপমান পিছতকেই হ'ব আমাৰ পাৰফৰ্মেঞ্চ ষ্টাৰ্ট। তো পাৰফৰ্মেঞ্চ দেখাম, চাই থাকক। এফালে দিছে এইটো বইজ ড্ৰেছিং ৰুম, তো তাতে আছে। Hey bro. পৰবা বিহু আৰু এইফালে এইটো বইজ ড্ৰেছিং ৰুম। সকলো ল'ৰাই ইয়াতে মানে বিহুৱাসকলে কাপোৰ কানি ইয়াতে পিন্ধি লৈছে। আৰু কেনেকুৱা লাগিছে পুৰা নগাঁও চব আহিছে, কেনেকুৱা লাগিছে? হোজাইখিনি চাই বোলে বেছি ভাল লাগিছে। অপূৰ্বদা আৰু বিষ্ণুদা আছে, কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। বিহুক মানে ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে তাত আমি অংশীদাৰ হ'বলৈ পাই নিজকে বহুত ভাল লাগিছে। আৰু অপূৰ্বদা কিবা এটা কৈ দিয়ক। সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আশীৰ্বাদ কৰিব যাতে আমি যি স্থানলৈ গৈ আছোঁ, যি উদ্দেশ্যলৈ গৈ আছোঁ, সেই উদ্দেশ্য যাতে আমি সফল হ'ব পাৰোঁ। হয়, ধুনীয়া। আৰু অপূৰ্বদা ইয়াতে দীপজ্যোতিদাক লগ পালোঁ। দীপজ্যোতিদা এতিয়া নগাঁও প্ৰেক্টিছ বহুত ভাল লাগিছে। মই বহুত মিছ কৰিছোঁ, যিহেতু মই বিহু মাৰিছিলোঁ, বিহুৰ লগত জড়িত। তোমালোকৰ মই বিৰাট চলিছোঁ, সেইটো নাই মই কৰিব নোৱাৰিলোঁ বিহুৰ কাৰণে। কিন্তু শুভেচ্ছা দিবৰ কাৰণে এনেকৈ নহয়, বিহু আমাৰ অসমীয়া জাতীয় উৎসৱ, আমাৰ অসমীয়া প্ৰাণ ন। গতিকে আজি মই দৰ্শকৰ পৰা আহি পাইছোঁ, চব কাম বাদ দি নিজে কৰিব নোৱাৰিলোঁ। তোমালোকে ৰঙালী পানী গছটো দিব, আমাক অলপ উৎসাহ দিব আহিলে। আৰু দীপজ্যোতিদাক আমাৰ ফালৰ পৰা ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কৰি আমাৰ অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত সহযোগিতা প্ৰদৰ্শন কৰিব। আমি যিসকল দৰ্শক তেওঁলোকক আমি পুনৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, উপায়ুক্ত মহোদয়ৰ নিৰ্দেশ অনুসৰি তেওঁলোকে গ্ৰহণ কৰি আমাৰ অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত সহযোগিতা প্ৰদৰ্শন কৰিব। কেনেকুৱা লাগিছে প্ৰেক্টিছ কৰি? তাকে গুৱাহাটী যাবৰ কাৰণে কেনেকুৱা উৎসাহ? একদম ফূৰ্তিত আছোঁ, মানে ক'ব নোৱাৰোঁ কি হৈ আছে। ইয়াতে সকলো আছে, এতিয়া বিহু বুলি সকলো আহিছোঁ, প্ৰেক্টিছ কৰি আছোঁ। খুব ভাল লাগিছে। গুৱাহাটীতো গৈ এনেকৈ ভাল দিব লাগিব, গতিকে জোৰ চাই দিব লাগিব। জয় অসম। আৰু ইয়াতে বিশিষ্ট অতিথি সকলো বহি আছে, তেখেতসকলো আহি ইয়াৰ পৰা উপভোগ কৰিব পাৰিব। আছে সকলো অডিয়েঞ্চে বহি ইয়াতে চাব পাৰে। আমাৰ 750 গৰাকী বিহু ইয়াতে সকলোৱে বহি পেলাই উপভোগ কৰি আছে বৰ্তমান। 14 এপ্ৰিল তাৰিখে যি অনুষ্ঠান পৰিৱেশন কৰিব।
আৰু নগাঁৱৰ পৰিৱেশন বা নগাঁৱত আজি শেষৰ আখৰা গ'ল। ইয়াতে সকলোৱে এতিয়া ঘৰলৈ যাবৰ কাৰণে চাইন কৰিছে। ৰেডি? আৰু আজিলৈ ইমানতে শেষ। আজিৰ প্ৰগ্ৰাম সামৰণি হ'ল নগাঁও ষ্টেডিয়ামত। আৰু এইটো জাষ্ট ট্ৰাইলহে আছিলে, গতিকে পৰহিলে অৰ্থাৎ 10 তাৰিখে আমি গুৱাহাটী যাম। কেনেদৰে যাওঁ, কিহত যাওঁ, সকলোবোৰ দেখাম আৰু গুৱাহাটী প্ৰগ্ৰামৰ সকলোবোৰ ভিডিঅ' দি থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।